পুৰা মজা 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 তো মানে এটা এক্সপিৰিয়েঞ্চ থকা ড্ৰাইভাৰ নিচিনা লাগিছে পুৰা এক্সপিৰিয়েঞ্চ হৈ গৈছে ট্ৰেক্টৰত দেই ওইটো কথা বাদ দিয়ক মাংস কমিব নি হেতু কক আৰু মানে কি বৰ্তমান মইখন ফিটিং কৰি লৈছোঁ আৰু ৰাজা দাহত আছে আৰু এইবিলাক খগেন দা আছে তো তেওঁলোকক অলপ চলাব বোলে তো মোৰতো এক্সপিৰিয়েঞ্চো থাকেই ন আৰু মই সদায় খেতি কৰি থাকোঁ তেওঁলোকক মানে আজি গাড়ী চলাব দিম পথাৰৰ মাজত আৰু যিহেতুকে খেতিটো তিনিটাই কৰিছোঁ দেই খালি ভাগ বিতৰণ কৰোঁতে কমাই নিদিবা কিন্তু দেই ঠিক আছে ঠিক আছে ঠিক আছে আপুনি আপোনাক দুগুটিমান বেছিকৈ দিম ঠিক আছে ট্ৰেক্টৰখন চলাব লাগিবতো কষ্ট হ'ব ট্ৰেক্টৰ চলোৱা গম পাব মানে কেনেকুৱা লাগে ট্ৰেক্টৰ চলাই পেলাই গম পাই যাব ঠিক আছে বলক তেনেহ'লে গহপুৰলৈ আহি ভাত খাব দিছে সেইটো ঠিকেই আছিলে মাটিও চেয়াৰ পাই গৈছে আৰু কি লাগে আপোনাক হেল্ল' এভৰিৱান আশা কৰোঁ সকলো ভালে আছে মই অসীমে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ব্লগলৈ তো মানে আজি পথাৰত আহিছোঁ আৰু পথাৰত অহা মেইন কাৰণটো হৈছে তো ৰাজা দাহঁত মানে কি ট্ৰেক্টৰ চলাব বোলে আৰু এইফালে খগেন দা আছে তো ৰাজা দা ট্ৰেক্টৰ চলাব লাগিব এতিয়া আগে পিছে এক্সপিৰিয়েঞ্চটো প্ৰথমবাৰৰ কাৰণে হয় নেকি এইটো মানে বেলেগ এটা এক্সপিৰিয়েঞ্চ হয় নেকি খেতি কৰিম অকল ট্ৰেক্টৰে নচলাওঁ এইফালে নাঙল আছে আৰু নাঙল দি হাল মাৰিব আৰু যিহেতুকে তেওঁ ইমান নাজানে তো মই তেওঁক অকণমান শিকাম আৰু কেনেকৈ মানে কি আগে পিছেতো কৰিব নাই ন নাই প্ৰথমবাৰ তো প্ৰথমে মই এইবিলাক ফিটিং ফাটাং কৰি দিওঁ আৰু ক'ত কি গিয়াৰ লাগে তো ট্ৰেক্টৰৰ গিয়াৰ আৰু গাড়ী গিয়াৰটো বহুত পাৰ্থক্য তেওঁ গাড়ী চলাই থাকে কিন্তু গাড়ীৰ লগত একে নিমিলে মানে আৰু সেইবাবে আপুনি উঠক যাওক একদম উঠক পুৰা জল্দি কেনেকৈ লাগিছে এতিয়া আৰম্ভ কৰিম হয় নেকি যুদ্ধ আৰম্ভ মানে তো আপোনাক বাকীখিনি চব শিকাই দিয়া হ'ল একদম আপুনি এতিয়া সিদ্ধান্ত যাই গৈ থাকিব ইয়াতে বেছি ভয় নাই ন পথাৰ পুখুৰী তই বিশ্বকৰ্মা পথাৰ কথা গৈ থাকিব আকৌ পুখুৰী ফালে নাযাব আকৌ দেই পুখুৰী ফালে গৈ থাকিলে মোৰ ইয়াত বেয়া লাগিব আকৌ চিধা গৈ থাকিব আৰু মানুহ বেছি নাগৰি দিব একদম ঠিক আছে গাড়ী মটৰ আহিলে খাই দি দিম গাড়ী মটৰ আহিলে খাই দিব ন ঠিক আছে অ'কে লেটছ গো পুৰা মজা 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 তো মানে এটা এক্সপিৰিয়েঞ্চ থকা ড্ৰাইভাৰ নিচিনা লাগিছে পুৰা এক্সপিৰিয়েঞ্চ হৈ গৈছে ট্ৰেক্টৰত দেই চলাই যাওক এইফালে নাযাব পুখুৰী আছে আগফালে পাৰিছে কেতিয়াবা ট্ৰেক্টৰ চেক্টৰ চলাইছিলে নেকি আপুনি তো আজি যিটো আপুনি ধামাকা দি দিছে তো আগত চলাই থকা নিচিনাকৈ দিছে মিছা কথা কৈছে বিশ্বাস কৰিব নোৱাৰি মিছা কথা কৈছে সদায় চলাই নেকি চলাব নোৱাৰে মানে কি ধৰি লওক আমিতো ট্ৰেক্টৰ চলাই থাকোঁ আমাৰ কথাটো বেলেগ তো তেওঁ আজি প্ৰথম বুলি কৈছে যেনেকৈ হাল মাৰিছে আৰু দেখিব পাইছে তো বঢ়িয়াকৈ মানে এজন এক্সপিৰিয়েঞ্চ থকা ড্ৰাইভাৰ নিচিনাকৈ আপুনি হাল মাৰিছে ইণ্টাৰভিউ কৰি ল'লে আচলতে গৰুবিলাক ভাল হ'লে এনেকুৱাই হয় মই যেতিয়া প্ৰথমবাৰ গাড়ী শিকিছিলো এইজন মোৰ গুৰু আছিলে হয় নেকি মই পিছবেলা তেখেতৰ ঘৰত অকলে গাড়ী লৈ গৈ পাই গৈছো জীৱনত প্ৰথমবাৰ গাড়ী চলাইছিলো 7 কিলোমিটাৰ চলাই তেখেতৰ ঘৰ পালোগে আৰু আজি তুমি মোক এবাৰ শিকাই দিলা নহয় মই জনাত সৰু গাড়ী ট্ৰেক্টৰ আৰু বহুত পাৰ্থক্য আৰু কিন্তু আজি আপুনি যিখিনি দিলে তো ভাল লাগিলে নাই ময়ো প্ৰথমতে মই ভয় খাইছিলো বহুত বেছি তাৰপাছত যেতিয়া তুমি যেনেকৈ কথাখিনি ইমান চিম্পুলকৈ বুজাই দিলা নহয় চলোৱাৰ যিটো মজাটো পাই গ'লো আৰু এটা কথা গাড়ী চলাবলৈ মানুহ এজন এক্সপাৰ্টজন ওচৰত যদি বহি থাকে তেনেহ'লে ভয় লাগে কিবা এটা ক'ব নেকি যদি অকলে এৰি দিয়া যায় আৰু দি দিয়া হয় ন তেতিয়া মানে মাথাত অকণমান বেলেগকৈ খেলাই আজি আপোনাৰ হ'ল ভাল লাগিলে খেতিয়ক হ'ব লাগিব আজিৰ পৰা আৰম্ভ আৰু দেখিছেনে মই পাগুৰি মাৰি খেতি কৰিলোঁ মানে খেতিয়ক বুলি ক'লে পাগুৰি লাগে সেইকাৰণে পাগুৰিটো মাৰি লৈছোঁ আপোনাক ষ্টান মাৰিব দিয়া নাই খেতি কৰিব দিছে আপোনাক ষ্টান কৰিব দিয়া নাই খেতি কৰিব দিছে আৰু ফাইনেলি মানে কি হাল মাৰি মেলি হৈ গ'ল তো এতিয়া ৰাজাদাই মানে কি গাড়ী চলাব তো ঘৰত গৈ আছোঁ আকৌ চলাই যাম কালভাৰকেইটা ভালকৈ যাব কালভাৰকেইটামান আছে ভালকৈ যাব ঠিক আছে চলাওক দেই ভালকৈ চলাই যাব মই আছোঁ বাৰু ভয় কৰিব নালাগে বলক গিয়াৰটো চাই লওক হ'লনে এইফালে আপোনাৰ গিয়াৰ লগত বিট লগা বিট দুইফালে গিয়াৰ লগাব লাগিব
আৰু মানে কি ওলাই আহিলোঁ মানে নদী ঘাটত গৈ আছোঁ আমি খানা এটা খাম বুলি ভাবিলোঁ আৰু ৰাজাদাহঁতক মানে কি নদী ঘাটত নি খানা এটা খাম ৰাজাদা তো আমি এতিয়া খানা খাবলৈ গৈ আছোঁ এতিয়া জুই হ'ব জুই হ'ব তো মানে কি ব্ৰইলাৰ চইলাৰ লৈ লওঁ আৰু এই দেখিছেনে চব বস্তু লৈ লোৱা হৈছে আৰু এইফালে আছে ব্ৰইলাৰ হয় না বলক ব্ৰইলাৰটো লৈ লওঁ ব্ৰইলাৰটো লৈ লওঁ বলক ঐ ক'ত ব্ৰইলাৰ লওঁ আকৌ তো ব্ৰইলাৰ ল'বলৈ আমি যাব লাগিব তো ফাৰ্মত ব্ৰইলাৰ নোসোমাল আৰু বাইকত দিয়া হা ডিগিত ব্ৰইলাৰ নোসোমালে ইমান ডিগি সৰু ন সৰু ডিগি লৈ লৈছে ডাঙৰ ল'ব লাগে তো বলক আমি এতিয়া গৈ দিওঁ লেটছ গো তো নদীত গৈ আছোঁ বলক বহি ল'লোঁ দেই ককা চিট বেল্ট লগাই লওক আৰু এইটোৱে হ'ল ককাৰ ছাৰপ্ৰাইজ মানে মই কৈছিলোঁ ন আপোনাৰ নদীত খানা খাব যাম আৰু এই ছাৰপ্ৰাইজ আপোনাৰ আৰু এইফালে আছে খৰি কম হ'ব নেকি নাজানো খৰি কম হ'ব পাৰে নাজানো দেই খৰিটো কথা বাদ দিয়ক মাংস কমিব নি সেইটো কওক আৰু মানে আমি ব্ৰইলাৰ অনা হ'ল তো ৰাজাদাই বেলেগ মাংস নাখায় সেইকাৰণে ব্ৰইলাৰ কৰি দিলোঁ মোৰ প্ৰিয় দেই ব্ৰইলাৰ খাব নাই ব্ৰইলাৰ অঁ কিয় নাখাম আপোনাৰ কি আপোনাৰ দাঁতত বোলে কি শিলগুটি হৈ যায় বুলি কৈছে যদিও হাতে দাঁত ভাঙিছে এতিয়াও শিলগুটি চপাব পৰা ক্ষমতা আছে আমি এতিয়া বৰ্তমান আৰু চিজিল কৰি লওঁ বস্তুবিলাক তো কেনেকৈ ক'ত বনাব লাগিব খৰি বিচাৰিব নালাগে চাগে হৈ যাব লাগিব অলপমান হৈ যাব খৰি হৈ যাব লাগে লাগিলে বিচাৰি ল'ম এই জেং দেই নে কিমান জেং আপোনাৰ কেনেকুৱা লাগিছে মজা ভাল লাগিছে পৰিৱেশটো দাদা ইয়াতে কৰোঁ নেকি ইয়াতে আৰম্ভ কৰি দিব পৰা যায় জেগাটুকুৰা বঢ়িয়া হৈছে তো এইফালে চৌকা এটা আছে ককা বনালে নেকি চৌকাটো পিঠাই বনাই লৈছে হা পিঠাই বনাই দিছে লগা লগা আপুনি আকৌ ওলোটা মন্ত্ৰ মাৰি চৌকা বনালে নেকি আকৌ নাই নামাৰো হা নামাৰো ওলোটা মন্ত্ৰ বনাই নাই আৰু চৌকাটো মানে যিহেতুকে আছেই আৰু ককাক ধেমালি কৰিছোঁ ককাই বনাইছে বুলি তো হৈ যাব ন তো মাংস গুড়া হ'ব নাই দাঁতত একদম গুড়া কৰি দিব নালাগে কি খাই আছে এইটো মগু মাহ খাই মগু মাহ নহয় নেকি এইটো মাটিমাহ হয় নেকি মাটিমাহ হয় অঁ ঠিক আছে আমি লাগি লওঁ অলপ তো আমি মানে কি যা যোগাৰবিলাক কৰি লওঁ ন যা যোগাৰ কৰি লওঁ তো ৰান্ধনিটো আপুনি হ'ব লাগিব খাবা নিমখ জলকীয়া খাবা ক'লো নহয় আৰু এইফালে মানে আমাৰ খানা বনি আছে দেখিছে তো বনি হৈ গ'ল তো মানে কি বনোৱাটো নেদেখালোঁ আৰু এইফালে ৰাজাদাই মানে কি ছেটআপ ৰেডি কৰি আছে কিয় ৰেডি কৰি আছে আপুনি ছেটআপ ভিডিঅ' শ্বুট হ'ব এতিয়া কাৰ লগত হ'ব আমাৰ পিতাইৰ লগত হ'ব আমাৰ পিতাইৰ লগত হ'ব ন তো পিতাইৰ লগত মানে এটা পিতাইৰ লগত খুব ধুনীয়া ভিডিঅ' শ্বুট হ'ব আৰু গম পাব আপোনালোকে চাই থাকিব অতি সোনকালে আহি আছে আৰু মানে কি আছো কি আৰু আমাৰ পিতাই বুলি কোৱা হয় ককাক বুলি ককা বুলি মাতিলে কি অলপ খং কৰে ন ককা বুলি মাতিলে ককাই আচলতে বেয়া পায় একচুৱেলি ককাৰো নাছিলে তেখেতৰ সেইটো মোৰেই আচলতে দুৰ্ভাগ্য বুলি ক'ব লাগিব মই মোৰ ককাক আচলতে যেতিয়া ডেবিউ কৰিছোঁ মানে ইয়াত যেতিয়া মই বৰ্তমান মানে প্ৰথমতে ইউটিউব জগতখনলৈ ককাক আনিছিলোঁ পিতাইক তেতিয়া মানে মই যিটো ভিডিঅ'ৰ জৰিয়তে আনিছিলোঁ সেই ভিডিঅ'টোৰ নাম আছিলে ককা আৰু নাতি বুলি আৰু সেই ভিডিঅ'টোৰ কাৰণে বহুতে তেখেতক ককা বুলিয়ে মাতিব ল'লে কিন্তু একচুৱেলি তেখেত ককা হ'লেও ককা বুলি নহ'ব নতুন আপডেট কি নতুন আপডেট বৰ্তমান পিতাই গতিকে অসমবাসী ৰাইজক মই অনুৰোধ জনাইছোঁ তেখেতক পিতাই বুলি মাতক নহ'লে বৰ্তা বুলি মাতক আৰু মানে কেছটো কি আমি চেনেল ককা বুলি কওঁ জোকাওঁ চেনেল ককা বুলি আৰু চেনেল ককা বুলি ক'লে অলপ তেওঁ ৰাগো কৰে আমাৰ মৃদুল দা আছে দেই লগত অ'কে নে আৰু দেখিছেনে তো খানা পিনাৰ পৰা ৰেডি তো মানে কি বনোৱাটো অলপ পলম হ'ল ন একো নাই মই যেনেকে বনাই দিছোঁ সকলোৱে খাওক এতিয়া এখেতে বনাইছে এতিয়া চবে খাব লাগে নহয় জানো আৰু মানে কি আজি খানাটো আপুনি হয় ন ময়ে বনাইছোঁ ব্ৰইলাৰ মাংস কেনেকুৱা বনাইছে আৰু ৰাতাদাই বনাইছে